এয়া চক আমাৰ স্থানীয় খাদ্য আৰু বস্ত্ৰ মেলা ৰাভা জনগোষ্ঠীৰ লোকসকলে আয়োজন কৰি তেওঁলোকে পাতিছে। আজি হ'ল 2 দিন হ'ল আৰম্ভ হোৱা আৰু 11 তাৰিখলৈকে জানুৱাৰী 11 তাৰিখলৈকে থাকিব। কাহিলীপাৰা আমাৰ কৈলাশপুৰ অঞ্চলত মানে হৈছে এয়া বস্ত্ৰ মেলা, খাদ্য আৰু বস্ত্ৰ মেলা। দেখিছে এয়া মানুহবোৰ কি ধুনীয়াকে সকলোৱে উপভোগ কৰিছে সেই মেলাৰ। এয়া মোৰ ফেমিলি অন্য এটা মোবাইলত ভিডিঅ' কৰি আছে তেওঁ, আৰু এয়া 2-এখন এতিয়াও বহা নাই, তাৰমানে 11 তাৰিখলৈকে হ'বতো, গতিকে সেইকাৰণে। আৰু ইয়াতে এয়া চব ভাগ্য পৰীক্ষাৰ কাৰণে এয়া ভাগ্য চকৰি, তাতে এজনে হাঁহ পাইছে। মোৰ চকুৰ আগতে এজনে হাঁহ পালে, বৰ ফূৰ্তিত তেওঁ হাঁহটো লৈ গুচি গ'ল। আৰু এয়া চব এই কিবা নতুন খেলটো দেখা পালোঁ, তাত কণীৰ খেল আছিলে, মই দেখুৱাব নহ'ল বাৰু। এয়া চব ভাগ্যৰ চকৰি ঘূৰি আছে। মই অৱশ্যে বৰ এটা ভাল নাপাওঁ খেলিবলৈ, কাৰণ মই ভাগ্যৰ খেলত বৰ এটা মানে ভাগ্যশালী নহওঁ, সেই গতিকে। আৰু এয়া মোৰ লগৰ হয়, তেওঁ একেলগে মোৰ লগত শাৰীৰিক ব্যায়াম কৰোঁ, আমি দুয়ো জিমত যাওঁ। তেওঁ দোকান খুলিছিল, গতিকে তেওঁৰ ওচৰত আহিলোঁ। এয়া গাহৰি পুৰিছে আৰু লগতে অলপ আমাৰ মানে লোকেল সেই কি বুলি কয়, লাও পানী বুলি কয় ন, লাও পানী আছিল, অকণমান খালোঁ, ভালেই লাগিল। এয়া চক ধুনীয়াকে পুৰি আছে, মাংস খৰিকা দি গাহৰি মাংস পুৰিছে, লগতে কেঁকুৰাও আছিলে, মই দেখুৱাই আছোঁ আপোনালোকক। নিংকৰি চিনি পায়নে? নিংকৰিও আছে। এয়া গৰৈ মাছৰ পুৰা দেখিছে কি ধুনীয়াকে পুৰি আছে গৰৈ মাছ। এয়া চক, এয়া ধৰিব পাৰিছে নে কি? লেটা। এয়া কিছুমানে কয় লেটা পলু বুলি কয়, কিছুমানে লেটা কয়, আমি কওঁ মুগা। এয়া মোৰ লগৰে হয়, তেওঁলোকেও আহিছে, ভাল লাগিছে লগ পাইছোঁ, তেওঁলোকৰ লগত হাঁহি ধেমালি কৰিলোঁ। আৰু এয়া চব কেঁকুৰা দেখিছেনে? এয়া কেঁকুৰা পুৰা। আৰু লগতে এয়া আছে চিকেন আৰু মাটনো আছিলে পুৰা। আৰু এয়া মোৰ ওচৰৰে ঘৰৰ হয়, তেওঁলোকো খাই আছিলে। ভাল লাগিল গৈ পিনে, ভাল লাগিল। আপোনালোকে ওচৰত আছে যদি আহিব, টেষ্টি হৈছে বুলি কৈছে, মই বোলো কেনেকুৱা। এয়া চব মানুহৰ ভিৰ। এয়া দেখিলে, এয়া হ'ল আমাৰ পগলা পানী। এয়া নিংকৰি সৰুতে খাইছিলোঁ বাৰু গাঁৱত। এয়া হ'ল লেটা, পলু, মুগা, 3টা নাম। এয়া এনেকুৱা কেতিয়া হৈ যায়, যেতিয়া নেকি বাঁহত সোমাই যায়। আৰু এয়া ফাংচন হৈ আছিল, ফাংচনৰ তাত লগতে মানে ষ্টেজ আছে, ফাংচনত সেইজন মোৰ লগৰে হয়, যোনে নেকি গান গাই আছে। ভালে গান গায়, খুব ভাল গায়। 2-এটা গান শুনিলোঁ। এয়া চক কি সুন্দৰকে ইয়াতে চিকেনৰ আৰু কি মিছা মাছ আছিল, মই দেখুৱাম, কি ধুনীয়া লাগিছিল মিছা মাছ, একদম ধুনীয়াকে সেই সজাই থৈছে চবে। এয়া মিছা মাছ কিমান জানে? 2টাত 50 টকা, মানে এটা ষ্টিক 100 টকা, 4টাকে আছে। আৰু এয়া মোৰ লগৰজনে গান গাই আছে। আজিকালি এটা ভাল হৈছে কি ট্ৰেকতে গান গাব পাৰে, ষ্টেজত কোনো মিউজিচিয়ান নাই, ট্ৰেকেদি। আৰু বেকত চব আপুনি বডি বিল্ডাৰৰ কিবা দেখিছে ফটো, মানে চানডে বডি বিল্ডিং কম্পিটিশ্যন আছে। যদি ইচ্ছুক কোনোবা আছে আহিব পাৰে, মই জনালোঁ ভিডিঅ'টো অনুযায়ী। অহা এই নেক্সট দেওবাৰে, মানে আজি
শুকুৰবাৰ, কাইলৈ শনিবাৰ, পৰহিলৈ দেওবাৰ, মানে 7 তাৰিখে। সেয়া চোৱা হাঁহ পালে, তেওঁ খুব ফূৰ্তি মনে আগুৱাই গুচি গ'ল হাঁহটো লৈ পিনে। আৰু এয়া মোৰ লগৰজনৰ তাতে মই গাহৰি পোৰা খাবলৈ ল'লোঁ। গাহৰি পোৰাৰ লগত মই অলপ আমাৰ লাও পানী বুলি কয় ন, তেওঁ লাও পানী খালোঁ অলপ। সেইখিনি নেদেখুৱালোঁ বাৰু, সৰু সৰু ল'ৰা ছোৱালীয়ে দেখিলে বেয়া লাগে ন, সেইকাৰণে নেদেখুৱালোঁ বাৰু। এয়া চব মোৰে লগৰ হয়, ৰিণ্টু বুলি কয়। এয়া মোৰ ফেমিলি। তে আজিলৈ আহিছোঁ, সকলোকে বাই বাই।